উঠাই দিয়া যায়। উঠাই দিয়াৰ পিছত তাত গৈ পোৱা আৰু আপোনালোকে দেখিছে ছোৱালীজনী একেবাৰে চেঞ্চলেছ হৈ যোৱা নাই। তাই আচলতে শুই দিছে আৰু চেঞ্চলেছ হৈ যোৱা হেঁতেন মানে যেতিয়া ছোৱালীজনী উঠিব ন, উঠাৰ পিছত মানে ছোৱালীজনী চকুৱে বিজিঙা বিজিং দেখিব, কিন্তু তাই একদম সম্পূৰ্ণ মানে চেঞ্চলেছ হৈ যোৱা নাছিলে। আৰু 15 মিনিট 16 মিনিটমান নাম গোৱাৰ পিছত ছোৱালীজনী নিজে নিজে লাহে লাহে বহিবলৈ আৰম্ভ কৰে আৰু মানে